Hello guys, কেনে আছে? মই ভালে আছো আপোনালোকৰ আশীৰ্বাদত। পলম নকৰি আজি ভিডিঅ কেতিয়া আৰম্ভ কৰো আহক। জাতীয়তাবাদীৰ খোলা স্পাৰ্মৰ ফলত সৃষ্টি হোৱা এটি ফচলে এটা বিজতৰীয়া ফচলে নতুনকৈ পোখা মেলিছে। অসমৰ ছ'চিয়েল মিডিয়াত নতুনকৈ পোখা মেলি এই পোখাটিয়ে এটা কাম কৰিব লৈছে যে আপুনি অসমীয়া হয়, আপুনি বাংলাদেশী হয়। আপোনাৰ মোৰ অসমীয়া হোৱাৰ চাৰ্টিফিকেটত থাপ্পা মাৰিব লৈছে, ষ্টাম্প মাৰিব লৈছে যে ই ৰিজেক্টেড, ই অসমীয়া নহয়, ই বাংলাদেশ। हमको बचाने वाला फरिश्ता आ गया। হয় বাৰু মানিলো, তোমাৰ কথাটো ৰাইট। কিন্তু যে অসমত যে এইবোৰ হৈ আছে মোক ক'লে তুমি যেন ৰোধ কৰিব পাৰিবা নিছে? আহিহে দেখিলো তোৰ ভগা জুপু। এইবোৰ নহয় বুলি তুমি গেৰাণ্টি ল'ব পাৰিবা? কোৱা তুমি নোৱাৰা। তুমি যদি নোৱাৰা বেলেগৰ শব্দত মাজতে কিয় সোমাই পৰিছা? আজি ৰষ্টিং চেনেলৰ ফলত কিমান অভদ্ৰ গান কমি গৈছে। কাৰ কাৰণে কমিছে? এনেকুৱা ৰষ্টাৰবোৰৰ কাৰণে কমিছে। এই যে বালৰ পুতেক মিষ্টাৰ ৰাজা, ষ্টাৰ জ্যোতিষ কুমাৰ, বাহ বাহ। বেলেগ বুজাৰ আগতে নিজৰে মুখখন লগাম দিবলৈ শিকা। এই যে বালৰ পুতেক মিষ্টাৰ ৰাজা, মিষ্টাৰ জ্যোতিষ কুমাৰ, ভিডিঅ' বনোৱাৰ নামত কিহৰ অসৎ বালি এইবোৰ তোমাৰ? নে মুখত লাগাম দিবলৈ নিশিকিলা সৰুৰ পৰা? ইউটিউব আজিকালি সৰু বৰ সকলোৱে চাই, সৰু বৰ বাচ্ছা এটাও ইউটিউব চাই। কিহৰ অসৎ বালি? Skamini.com, xvideos.com, hotbabes.com, redporn.com এইবোৰ मार साले का खोपड़ी तोड़ साले का। চলো চলো। মিন্স মানে তুমি কি বুজালা? মানে তুমিও চোৱা ন এইবোৰ বনাবলৈ ভিডিঅ' বিচাৰি নাপাওঁ, ফকতীয়া চালা ভাগ দিয়াৰ পৰা। দিবা মোবাইলত 3GB পৰ্ণ উপভোগ কৰে। এইবোৰো বেয়া আছে মানে তোৰ মক্কে চালা। এতিয়াও ভাবে যে জনি চিন্স কোনোবা ঐতিহাসিক যোদ্ধা। আচ্ছা, তই মানে জনি চিন্সকো চিনি পাৱ ন? জনি চিন্স অযোদ্ধা উদ্ধা এইবোৰ আমাক শিকাবলৈ নালাগে। তই মোক ফেইল কবা তোৰ ছাবস্ক্ৰাইবাৰ খিনি তই মানে কি বুজাবলৈ বিচাৰিছ? চাল্লা অলগদ্ধ, তই মূৰ্খ হব পাৰ। অসমত 2 লাখ মানুহ অলগদ্ধ নহয়তো। তই ভিডিঅ'টো বনাই এইটো বুজাব বিচাৰিছ আমি ৰাজতে ভিডিঅ' চাওঁ সকলোবোৰ আমি অলগদ্ধ। আমি যদি মূৰ্খ, তই ডাবুল মূৰ্খ। এই 3GB ফোনত তই এই কোন ভিডিঅ' চোৱাত বাহিৰে বেলেগ একো বুজি নাপাৱ। ভিডিঅ' শ্বেয়াৰ কৰক। আদেশ रख तेरी माँ की रख। আদেশ সঁচাকে ভয় খাই গ'ল বে। মক্কেল চালা আদেশ দিবলৈ কোন বে? তই মুখ্যমন্ত্ৰী নেকি অসমত? ফকতীয়া চালা কাম নাইকিয়া। ভাগ ভাগ ইয়াৰ পৰা। এইজনী ছোৱালী এই ৰাজাদাৰ এটা প্ৰাইভেট ভিডিঅ' টিকটকত আপলোড কৰি কৈছে কি ৰাজাদাক যোনে যোনে ভাল পোৱা চোৱা এবাৰ। हम तुम्हें कैसे बताएं तुम में क्या क्या बात है तुमसे अब किसी की न मानो। তই কিমান ধোৱা তুলসীৰ পাত ভিডিঅ'টোত আগতে বুজি পাইছে ৰাইজে। মই আৰু এক্সট্ৰাকে নকলে হ'ব চাগে ন? চ' ভণ্টি হোৱা নাই বাইদেউ মোৰ এইবোৰ জানিবলৈ দৰকাৰ নাই। চ' আকৌ নিজে ভাল হ'বলৈ শিকা, তাৰপিছত আনক এনেকৈ শিকাবা। নিজে অলপ ভাল হ'বলৈ শিকা। ভিডিঅ'বোৰ চাই কেনে পালা? যদি ভাল পালা লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰি নাপাৰিবা। মোৰ চেনেলটো নতুন কিবা ভুলভ্ৰান্তি দিব পাৰে, তলত কমেণ্ট কৰি জনাবা। আৰু চেনেলটো নতুন হয়তো ভুলভ্ৰান্তি হ'ব পাৰে, তই ক্ষমা কৰি দিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। কিন্তু দেই আজিলৈ দিলোঁ।